হেৰি মই এটা কথা ভাবিছোঁ কিন্তু আজি আমি এখনি নহ'লে প্ৰতিযোগিতাকে পাতোঁ। কিহৰ প্ৰতিযোগিতা পাতিবি? ইয়াত থাকিব গান আৰু কবিতা আবৃত্তি। অকল আমি গীতাই কৰিম নেকি বা? টিকু আৰু মধু বাহিৰতে আছে, সিহঁত দুটাক মাতি দিছোঁ। মধু ঐ তহঁতি এপিনে আছোন। এই কিহলে মাতিছিলিনো আমাক? আমি এখনি প্ৰতিযোগিতা আয়োজন কৰিছোঁ, গতিকে ইয়াত থাকিব গান আৰু কবিতা আবৃত্তি। ঐ ছাৰহেত আহি পালে কিন্তু পিঠি ফালিব। এই ছাৰহেত অহা আগতে আমাৰ আদায় হ'ব। বঢ়িয়া। তেতিয়াহ'লে আমাৰ মাজৰ প্ৰথম প্ৰতিযোগী হ'ব চামেলি। ঐ মৰাহঁত, তহঁতি স্কুললৈ আহি এখন কিহৰ হুলস্থুল কৰি আছ? ঐ ছাৰ আমি হুলস্থুল কৰা নাই নহয়, আমি এখনি কবিতা আবৃত্তি আৰু বিহু গানৰ প্ৰতিযোগিতা আয়োজন কৰিছোঁ। তহঁতৰ মাজত তেতিয়াহ'লে কোনোবাই গান এটাকে গা। ছাৰ মই গাইছোঁ নহ'লে। গা। তোমাক যদি নাপানে যামে তোমাৰ ভাইটিলে মৰমৰ বোৱাৰী হৈ একেটা দৰ্জাতে ওলামগে সোমামগৈ বৰ্জনা বুলি যাম তোমাক। ঐ মৰাহঁত, তহঁতি কি গাবি মই জনা আছে। বৈ ভিতৰলৈ বৈ। ঐ তই ৰখি দিলি যে।